দাদা খবৰ খাতি ভাল ভালে ভালে। হেৰি নহয় আপোনাৰ ওচৰতে আহিছিলো দৰকাৰ কি দৰকাৰ বা? আপোনাৰ বোলে মাটিডোখৰ বিকাৰ কথা শুনিছিলো বিকা কথাটো আছে বাৰু, আপোনাক লাগে নেকি? বিকিব নি মাটিটো বিকিম বুলি ভাবিছো, লাগে যদি মই ডাঙৰ লগত আলোচনা কৰিব লাগিব। আপুনি আলোচনা কৰি মোক জনাবচোন ঠিক আছে, আধা ঘণ্টাৰ পিছত আপুনি আহিবচোন। হ'ব দিয়ক। मैं मैं बाबा टिल्लू। আহিলে ভালে হ'ল। হেৰি কথা এটা আছিলে, মানে কাষ্টমাৰ এটা আহিছিলে, মই এই মাটিডোখৰ যে বিকিম বুলি কৈছিলো, কাষ্টমাৰ আহিছিলে, বিকিব নেকি? বিকা কথাটো আছিলে, আমাৰ ঘৰখনতো আধা খনীয়া হৈ আছিলে ন, ঘৰখনো হৈ গলে হয়, পইচাটো অকমান অভাৱ হৈ আছে। ঠিক আছে, যদি আপুনি বিকে মই কাষ্টমাৰক মাতি দিম, ফোন কৰি তেওঁ আহিব। পাৰিলে এতিয়াই মাতি দিয়াচোন। ঠিক আছে, হ'ব, মই ফোন কৰি দিম। ফোনটো লগাওঁ। হেল্ল', হেল্ল' এই মাটিডোখৰ বিকিম বুলি যে কৈছিলো আপোনাক, দাদা আহিলে বিকিব, আপুনি এতিয়া আহিব পাৰিবনে কি? ঠিক আছে মই গৈ আছো বাৰু আপোনাৰ তাত দাদা আপোনাৰ দাদা আহিলে আহিলে ঘৰতে আছে, আপুনি পাতি লওক বোলো। দাদা, আমাৰ ভাইটিৰ লগত আপুনিয়ে কথা পাতিছিলে নেকি? বহকচোন ইয়াতে। দাদা হেৰি না এই মাটিডোখৰ কাৰণে আহিছিলো মই ভাইটিৰ লগত কথা পতা হৈছিলে মাটিডোখৰ বিকিব নি বিকা কথা আছে। দাদা মাটিডোখৰ আপুনি কিমান দাম লগাইছে গোটেই মাটিডোখৰ 15 লাখ দাম লগাইছো। মাটিডোখৰ মোক গোটেইখিনি নালাগে 3 বিঘাহে লাগে মোক মানে 3 বিঘাহে লাগে নেকি? এইটো দামটো হ'ব তাৰ 5.5 লাখ। মাটিডোখৰ দামটো বহুত বেছি কৈছে নহয়, ইমান দাম দিব নোৱাৰিম। মই মানে আপোনাৰ 3.5 লাখ টকাই দিব পাৰিম। মোক 4 লাখ টকা লাগিব, মই তাতকে আৰু কমাব নোৱাৰো। ঠিক আছে বাৰু, হ'ব আপোনাৰ দামটো 4 লাখ টকাই দিম। এই মাটিডোখৰ চাই লওঁ বোলো। মাটিডোখৰ চাই লওক, এই তাৰ পৰা আৰু তালৈকে 3 বিঘা আছে। ঠিক আছে আৰু ইমানটো নাযাওঁ আৰু। ঠিক আছে হ'ব। আপোনাক পইচাটো আপোনাক অনলাইন লাগে নে কেছ লাগে? মোক কেছে লাগে, মোক ঘৰখন আধাখনীয়া হৈ আছে, বনাব লাগে। ঠিক আছে বাৰু। দাদা, আপুনি ইমানডোখৰ মাটি যে লৈছে, ইমানডোখৰ মাটি আপুনি কি কৰিব? ইমানডোখৰ আপোনাৰ দৰকাৰেই নাই। নহয়, এইডোখৰ মাটিখন মানে আপোনাৰ হেৰি কি কয় এইটো চাবোন ফেক্টৰী খুলিম মানে। মানে আমাৰ এই ল'ৰা ছোৱালী বিলাক যে মানে যিবিলাক মানে স্কুল পঢ়ি মেলি মানে মেট্ৰিক পাছ কৰি মেলি মানে এনে বহি আছে যে, সেইবিলাকৰ কাৰণে মানে চিন্তা চৰ্চা কৰিছো মানে ধুনীয়া এটা মানে চাবোন ফেক্টৰী খুলিম বুলিকে। আৰু মানে 2025টো গ'লেই তো মানে 26 চনত মানে সিহঁতি ভালকে গা পা ধুই অলপ মানে ষ্টেণ্ডাৰ্ড হ'ব আৰু মানে। দাদা পইচাটো লওক, আপোনাৰ এইটো 4 লাখ টকা পুৰা আছে। পইচাটো আপুনি একদম মানে ভাল ঘৰ চৰ বনাম বুলি কৈছে তো। আপুনি আৰু ঘৰ চৰ বনাক ধুনীয়াকে। মই ইয়াত মানে চাবোন ফেক্টৰীটো খোলা আৰু মানে আপোনাৰ ল'ৰা ছোৱালী বিলাকে চবৰ কাৰণে ভাল হ'ব আৰু। ভাইটি, এই পইচাটো হিচাপ কৰি দিয়ে। এতিয়া আজিকালিতো মানে বিশ্বাস বোলা বস্তুটো নাই। ঠিক আছে, মই চাই লওঁ বাৰু, ঘৰটো বনাব লাগিব। ঘৰটো বনাব লাগিব, মজা আৰু